আগন্তুক খ্ৰীষ্টমাছ আৰু নিউ ইয়াৰৰ বাবে টিভিএছ শ্ব'ৰুম সিদ্ধিবিনায়কত চলি আছে বাম্পাৰ ধামাকা অফাৰ আৰু অফাৰবিলাক হৈছে সকলো বাইক আৰু স্কুটিৰ লগত দুটা হেলমেট পাব 5 লিটাৰ পেট্ৰল পাব লগতে এটা গিফ্ট ইলেক্ট্ৰিক কেটেল পাব স্কুটিৰ লগত ফুটমেট পাই যাব আৰু একদম কম ডাউন পেমেণ্টত আপোনাৰ লোন হৈ যাব কিমান দিনলৈকে চলিব এই অফাৰসমূহ আছে 15 ডিসেম্বৰৰ পৰা জানুৱাৰী 15 তাৰিখলৈকে থাকিব কিবা নিউ ব্ৰেণ্ড আছে কিবা আহিছে নেকি নতুন স্কুটি আছে নতুন এন্ট্ৰক 150 ওলাইছে এটো अवेलेबल পাই যাব যোনে লাগিব বুকিংও দি যাব পাৰিব আৰু একদম কম ডকুমেন্টেশনত আপোনাৰ ফাইনান্স হৈ যাব কি লাগিব ডকুমেন্টেশন থাকিব পেন কাৰ্ড আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লোকেশনটো কৈ দিয়ক আমালোকৰ টিভিএছ সিদ্ধিবিনায়কটো উপস্থিত আছে বিপিএফ পাৰ্টি অফিচৰ অপোজিট টিপি ৰোড গোসাইগাঁও